এভৰিৱান ৰঞ্জু ব্লগলৈ সকলোকে স্বাগতম জনাই নতুন এটা ৰেচিপিৰে আৰম্ভ কৰিছোঁ মোৰ ব্লগটো। আহকচোন চাওঁ কি কি লাগে এই ৰেচিপি। 50 গ্ৰামমান তিতা কেৰেলা লৈছোঁ, ফ্ৰেছ ক্ৰীম লৈছোঁ, চাহ চামুচেৰে এচামুচ হালধি লৈছোঁ, চাহ চামুচেৰে আধা চামুচ মেথি, জিৰা, গোটা জিৰা লৈছোঁ, গুড়ি জিৰা আৰু মিক্স মছলা লৈছোঁ, নিমখ লৈছোঁ, 6টামান শুকান জলকীয়া লৈছোঁ। প্ৰথমে মই তিতা কেৰেলাখিনি আৰু জলকীয়াখিনি মই এটা পেনত একাপ পানী লৈ তাত নিমখ দি গোটাই গোটাই বইল কৰি ল'ম। তাত অলপকৈ হালধি গুড়ি দি দিছোঁ। হালধি দিলে কেৰেলাকেইটা ক'লা হৈ নাযায়। আপুনি দিবও পাৰে নিদিবও পাৰে। এতিয়া 4-5 মিনিটমান ঢাকনখন লগাই তিতা কেৰেলাখিনি ভালকৈ সিজিবলৈ দিম। এতিয়া এটা এটাকৈ সিজি লোৱা তিতা কেৰেলাখিনি আৰু জলকীয়াখিনি নমাই লৈছোঁ। বইল কৰি লোৱাৰ কাৰণে জলকীয়াকেইটা কোমল হৈ গৈছে। এতিয়া মই পেন এটাত সৰিয়হৰ তেল অলপ জোখ অনুসৰি দিছোঁ। এতিয়া এয়া চাওক বইল কৰি লোৱা কেৰেলাখিনি ধুনীয়াকৈ কোমল কোমল হৈ গৈছে। নহৰু আৰু জলকীয়াখিনি পিচি লৈছোঁ। এফুটা ডাঙৰ পিঁয়াজো কাটি লৈছোঁ আৰু কেৰেলাখিনি দি ভালদৰে ভাজি ল'ম 2-3 মিনিটমান। যেতিয়ালৈকে কেৰেলাখিনি গল্ডেন নিচিনা হৈ নাযায় তেতিয়ালৈকে ভাজি ল'ম। এয়া আপোনালোকে দেখিছে ধুনীয়াকৈ গল্ডেন হৈ গৈছে। এতিয়া আপোনালোকে দেখিছে এইখিনি ধুনীয়া গল্ডেন হৈ গৈছে আৰু নমাই লৈছোঁ। ধুনীয়াকৈ গল্ডেন আৰু ব্ৰাউন ধুনীয়াকৈ সিজাৰ পিছত নমাই লৈছোঁ। নমাই লৈ পেনখনত মিঠাতেল অলপ দি দিছোঁ। তাত আধা চামুচ মেথি গুটি দিছোঁ, আধা চামুচ জিৰা দিছোঁ, আৰু কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি ভালদৰে লৰাই পিঁয়াজখিনি সিজিবলৈ ৰঙচুৱা হ'বলৈ দিম।
ইয়াত আমি অলপ হালধি দিছোঁ, মিক্স মছলাখিনি দিছোঁ, জিৰা গুড়ি দিছোঁ, দি ভাল ধৰণে আমি মিক্স হ'বলৈ দিম। এতিয়া এয়া লৰাই লৈছোঁ, ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ যোৱালৈকে আমি লৰাই থাকিম। এতিয়া নহৰু আৰু জলকীয়া গুড়ি পিচি থোৱা পেষ্টখিনি দি দিছোঁ, দি ভালকৈ লৰাই লৈছোঁ। এতিয়া পানী অলপ দিছোঁ, নহৰু গোন্ধটো যাবৰ কাৰণে। নহৰু গোন্ধটো অলপকৈ পানী দি পেষ্টখিনি অলপ সিজিবও, নহৰু গোন্ধটো যাব। কিমান ধুনীয়া চেণ্ট আহিছে চাওকচোন, কি ধুনীয়া কালাৰ হৈছে। এতিয়া অকণ সিজিবৰ কাৰণে মছলাখিনি ঢাকনখন মাৰি দিছোঁ। এয়া চাওক, একদম ধুনীয়া গোন্ধ এটা আহিছে। এতিয়া আমি ফ্ৰেছ ক্ৰীমখিনি দি দিছোঁ। ক্ৰীমখিনি দি লৰাই দিম। লৰাই দিছোঁ, ইমান ধুনীয়া মিশ্ৰণখিনি ধুনীয়া হৈ গৈছে চাওকচোন। তাৰ ওপৰত কেৰেলাখিনি দি দিছোঁ, ভাজি থোৱা ধুনীয়াকৈ কেৰেলাখিনি দি ধুনীয়া কালাৰ হৈ গৈছে। দেখিছেনে, হালধীয়া ধুনীয়া কালাৰ হৈ গৈছে। নিমখ দি দিম এতিয়া ওপৰত, জোখ অনুসৰি নিমখটো দিম, যিমানখিনি অনুযায়ী আৰু পৰিৱেশন। এনেকৈ কেৰেলাখিনি বনাই চাবচোন। কেৰেলাটো বহুত ৰকমে বনাই খায়। মই এই বনোৱা দৰে এবাৰ বনাই খাবচোন, বহুত টেষ্টি, বহুত সোৱাদ হয়। মোৰ এই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এনেকৈ বনাই এয়া ঢাকন দি অলপ সিজিবলৈ দিম। এনেকৈ বনাই আপোনালোকে পৰঠা, ৰুটি, ভাত আদিতো খাব পাৰি। এনেধৰণৰ নতুন ৰেচিপি জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। তেতিয়া প্ৰথমে আপোনালৈ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আহিব আৰু চাবলৈ পাব। ধন্যবাদ।